অ'কে গাইজ, এতিয়া বেঙেনা পৰিম। এইটো বেঙেনা লৈ লৈছোঁ, আজি বেঙেনা পিটিকা খাম মানে। চ' ভাইটিয়ে বজাৰ পৰা লৈ আনিছিলে কালি। আৰু এইটো মিঠাতেল, একদম সৰিয়হ ঘৰতে পিচি অনা সৰিয়হ হয়, মানে মিঠাতেল। আৰু আগতে বেঙেনাটো মিঠাতেল সানাই লওঁ। মিঠাতেলটো ফুটা কৰি ল'ব দেই। চৰি, মিঠাতেল নহয়, বেঙেনাত ফুটা কৰি ল'ব। কিবা সেই লোমাই চোমাই যদি থাকে, কিন্তু লোমাই নানা মোৰ ওচৰত, মই কটাৰী এনেকৈ ফুটা কৰি লৈছোঁ। এনেকৈ ফুটা কৰি ল'ব। অ'কে, তাৰপিছত এনেকৈ তেল সানাব। আৰু এনেকৈ ধুনীয়াকৈ তেল সানাই মেলি এইটো গেছত, মোৰ গেছটোও নজ্বলিছে। অ'কে, এইটো জ্বলি গ'ল। এইটো এতিয়া ইয়াত দি দিম। চাই ল'ব। আপোনালোকে কেতিয়াবা বেঙেনা পিটিকা খাই পাইছেনে? যদি খাই পাইছে কমেণ্ট কৰিব। মই কিন্তু বেঙেনা পিটিকা খাই বহুত ভাল পাওঁ দেই। ধনিয়া আছে, দি দিব লাগে। বেঙেনাটো কৰি মেলি আৰু তাত কি পিঁয়াজ চিয়াজ কাটি ল'বা। আদা দিব নালাগে, মই আদা খাই বেয়া পাওঁ। বহুতেই আদা খায় বাৰু, কিন্তু কেঁচা জলকীয়াটো থাকিব লাগে তাত। আৰু ইয়াত দেখিছে নহয়, মই বেঙেনাটো পৰি আছোঁ, ধুনীয়া আছে গেছত। একচুৱেলি গেছত বস্তুবোৰ পৰি খাব নালাগে, যিমান পাৰে জুইত ব্যৱহাৰ কৰিব। গেছত খালে মই বহুতকে শুনিছোঁ, মানে কিবা কেঞ্চাৰ চেঞ্চাৰ হয় বুলি কোৱা শুনিছোঁ গেছত যদি বস্তু পৰি খায়। চ' সেইকাৰণে আপোনালোকে যিমান পাৰে গেছত পৰি নাখাব। পাৰিলে মানে এনেকুৱা জুইতহে পৰি খাব, যোনটো আমাৰ গাঁৱত জুই ব্যৱহাৰ কৰোঁ ন, জুইত পৰি খাব। গেছত ভাল নহয় আৰু। ফাইনেলি হৈ গ'ল। এইটো একদম খোলা হৈ থাকিলে দেখিছেনে, পৰিলোঁ ন বেছি। আৰু এনেকৈ এই কলাখন গুচাই ল'ব আপোনালোকে। ধুনীয়াকৈ গুচাই মেলি খতম কৰি ল'ব। আৰু বহুত গৰম, ঠাণ্ডা হৈ ল'ব। গুটি আছে, বহুত গুটি থাকিলে বেয়া। আকৌ ভিতৰত গুটি আছে, দেখিছেনে? গুটিটো বহুত আছে গুটি। বেঙেনাটো মানে গুটি থাকিলে মানে বেছি ভাল নালাগে। আৰু ইয়াত দেখিছেনে, ফাইনেলি মই বেঙেনাটো শুকাই ল'লোঁ। এতিয়া ধুনীয়া আছে, এনেকৈ কাটি দিম। আৰু এই ক'লাখিনি পেলাই দিব হা। আৰু মই আলু দুটা কৰিছোঁ, আলু দি দিছোঁ। আৰু এয়া মিঠাতেল অলপ দিছোঁ, একদম পিয়ৰ সৰিয়হ তেল।